তো গাইজ ইয়াতে পুলিচৰ ৰখে লেডিজ এলাও আছে তেতিয়া লেডিজৰ দ্বাৰা মই বহু ছাৰ হয়নে নহয় কৰোণা আছে মানে লেডিজৰ কৰোণা নহয় নেকি Hey guys, welcome to my new vlog and আজি গৈ আছো কামাখ্যা মন্দিৰলৈকে আৰু কামাখ্যা মন্দিৰত নতুনকৈ ৰাস্তা এটা বনাইছে আপোনালোক সেইটো দেখাম তেতিয়া ব্লগ গৈ থাকোঁ এতিয়া আৰু গাইজ এতিয়া আমি তেলটো ভৰাই লওঁ গাড়ীখনত আৰু লাইন চাওক গাড়ীৰ কিমান তেল ভৰা মানুহ আৰু এতিয়া পেট্ৰলৰ দাম হৈছে 97.6 আৰু গাইজ এতিয়া টাইম হৈছে প্ৰায় 3:48 আৰু আমি 1 ঘণ্টাৰ ভিতৰত আহি পাম না গাইজ পাব লাগে যাম চামো বেছি নাই আৰু কম্ব লাহে লাহে এতিয়া পাইছোঁ চানমাৰি এতিয়া গৈছোঁ কামাখ্যা ৰোডলৈকে পাণ্ডু ৰোডলৈকে তো গাইজ ইয়াতে পুলিচে ৰখালে আমাক চাওক কথা পাতি আছে তো গাইজ ইয়াতে পুলিচে ৰখালে তাৰপিছত সুধিলে যে ডাবলিং উঠাব নোৱাৰে বোলে মই ছাৰক সুধিলোঁ যে ছাৰ ডাবলিংটো কিয় উঠাব নোৱাৰে মাইকী মানুহজনী উঠাব পাৰে কৰোণাৰ কাৰণে ডাবলিংটো কিয় উঠাব নোৱাৰে সেইটো কাৰণে সুধিলোঁ ছাৰে কৈছে গভমেণ্টক সুধিবা বুলি মই ছাৰক এনে বেয়াকৈ সোধা নাই মই ভালকৈ সুধিছোঁ মানে নিয়মটো মই বুজি পোৱা নাই তো এতিয়া ছাৰক সুধোঁ কি কয় ছাৰে কিয় ডাবলিং উঠাব নোৱাৰে নহয় চাওঁ যদি এতিয়া লেডিজ এলাও আছে তেতিয়া লেডিজৰ দ্বাৰা মই বহু ছাৰ হয়নে নহয় বহিলে নহ'ব বাবু লেডিজ হ'ব লাগিব মানে এইটো কৰোণাৰ কাৰণে কৰিছে ছাৰ সেইটোৱে কৰোণা আছে মানে লেডিজৰ কৰোণা নহয় নেকি আমাক সুধিলে কি লাভ আছে সেইটোতো কৈছোঁ অলপমান ইমান ডাঙৰ চৰকাৰ এখন নিয়ম এটা ওলাইছে লজিক থকা নিয়ম এটা ওলাব লাগে হয়নে নহয় ছাৰ কথাটো শুনা তোমাৰ যদি কিবা প্ৰব্লেম আছে কিবা যদি ফেচ কৰিব লগা আছে এলাও আছেতো আমাৰো সেইটো আমাক কৈ কি লাভ আছে আমাক কৈ কি লাভ আছে তুমি হেমন্ত বিশ্ব সুধবা এই কেশৱ মহন্ত সুধবা যে কিয় দিয়া নাই সেইটোতো কৈছোঁ ছাৰ আপোনাৰ ডিউটি কৰিছে আমাক কৈ কি লাভ আপুনিতো কৰিবই লাগিব আপোনাৰ ডিউটি কৰিছে আপোনাক কোৱা নাই এই নিয়ম লৰাই যদি উল্টা চিধা তৰ্কা কৰি থকা তেতিয়া বেয়া লাগিব আমাৰ আপোনাৰ একো কোৱা নাই ছাৰ মোক ক'ব লগা একোৱে নাই তোমালোকে ক'বা কি ঠিক আছে বুজি গৈছোঁ বেলেগক দেখুৱাই কিয় আছা নিজে আগত চিধা হৈ লওঁ না বেলেগক দেখুৱাই আছা তোমাৰ লগত কথা পাতি থাকোঁতে কোনোবা গ'ল বাৰু সেইটোক দেখুৱাই তুমি লাভ নাই না তুমি নিজে চিধা হৈ লোৱা আগত নিজে চিধা নহয় বেলেগক দেখুৱাই থাকিলে হ'ব জানো হা নিজে চিধা হ'ব লাগিব আগত চিটি বাছত উঠি গুচি যা এজন যা এজন চিটি বাছত গুচি যা আগত যে সেইজন ল'ৰা দেখিছে সেইজন ল'ৰা ডাবুল আহিছিল তো তেওঁকো ধৰিছে তো তেওঁ কৈছে গাড়ীখন তালৈকে লৈ যাব দিছে আৰু মানে এনে ইয়াৰ পৰা উঠিব কি হ'ল এনে গ'লে আৰু এনে উঠিয়ে থাকে গলিয়ে আৰু কৈছে আপোনালোক এই নিয়মটোৰ কিবা লজিক আছে নেকি এই নিয়মটোৰ কোনো লজিক নাই গম পাইছে নাই ছোৱালী উঠিব পাৰে আৰু পুলিচো দুজন উঠিব পাৰে কিন্তু আমি উঠিব নোৱাৰোঁ আমি কিয় উঠিব নোৱাৰোঁ মাস্ক মাৰি আছোঁ হেলমেট মাৰি আছে লাইচেঞ্চ আছে আৰ ডি আছে গোটেইখিনি আছে কিন্তু দুজন উঠিব নোৱাৰে মাইকী মানুহ দৰে বহু নহ'লে মই কিবা প্ৰব্লেম আছে যদি মাইকী মানুহ যদি উঠিব পাৰে মই মাইকী মানুহ দৰে বহুত এটা প্ৰব্লেমটো নাই না তো কি মানে এইবিলাক কোনো লজিক নোহোৱা কাম এইবিলাক কৰিলে ভাল নালাগে ইমান ডাঙৰ নকওঁ দিয়ক আৰু বাদ দিয়ক তো গাইজ এতিয়া আমি কামাখ্যা ৰোডটোলৈকে যাম বুলি ভাবিছিলোঁ আপোনাক দেখাম বুলি ভাবিছিলোঁ কিন্তু এতিয়া স্কুটিত বোলে দুটা উঠা এলাও নাই আপোনালোকে দেখিলে কি হ'ল এইবিলাক পুলিচৰ লগত তো কিবা কিবি এনেকৈ ক'লোঁ চাওক মই পুলিচটোৰ লগত বা তেনেকুৱা কোনো সেনেকুৱা নাই যে পুলিচটো বেয়া বা কিবা তুমি পুলিচৰ যিটো ডিউটি সেইটো কৰিবই লাগিব কিন্তু মেইন কেছটো হৈছে কি নিয়মটো মোৰ ভাল লগা নাই একদম ভাল লগা নাই কিন্তু কি নিয়ম হৈছে নেকি চাওক এতিয়া চাওক চোৱাৰ মাইকী মানুহ এটা উঠিব পাৰে আৰু পুলিচৰো দুজন উঠিব পাৰে কিন্তু আমি নোৱাৰোঁ আমি কিয় নোৱাৰোঁ আমিতো এনেই একেলগে থাকোঁ না মাস্ক মাৰি আছে হেলমেট আছে আৰ চি আছে লাইচেঞ্চ আছে ইয়াতকৈ আৰু কি লাগে আৰু কৰোণাটো এনেকৈ থাকিলে এনেও হ'ব কৰোণাটো তেনেকুৱা বস্তুৱে নহয় আপুনি এইবিলাক নক'লে কৰে এইবিলাক কৈ লাভ নাই এতিয়া আমাৰ লগত যেতিয়া কথা পাতি আছিল পুলিচ দুজনে তেতিয়া কিমান দুজন উঠি গৈছে আৰু এনেও গৈ আছে দুজন বহুত উঠি গৈ আছে আৰু ইচ্ছা কৰিলে আমিও যাব পাৰিলোঁ দুজন কিন্তু আমি নগ'লোঁ আৰু টাইমো বেছি নাই এতিয়া অলপ বিফালে গৈ আছোঁ আপোনাক কিবা দেখাব পাৰোঁ যদি দেখা মোৰ মাইণ্ডটো মানে বেয়া হৈ গ'ল মানে মই ফ্ৰেছ মাইণ্ডত আছিলোঁ কি বঢ়িয়া মানে এতিয়া অলপ সেইবিলাক বাদ দিয়ক এতিয়া আমি বেলেগকৈ গৈ থাকোঁ তাৰ
আৰু এতিয়া আমি আহি পাই গ'লোঁ বেলি ভিউ। এই হৈছে বেলি ভিউৰ পৰা 360 ভিউতে চাই লওক। এইফালে ব্ৰহ্মপুত্ৰ নদীটো দেখা পায় ধুনীয়াকৈ, আৰু কামাখ্যা নতুন নদীৰ পৰা বহুত ধুনীয়া ভিউ পায়, তাৰ দলংখনো দেখা পায়, কিন্তু ইয়াৰ পৰা দলংখন দেখা নাপায় বাৰু, কিন্তু এনে ভিউটো ভালে, কিন্তু ইয়াৰ পৰা বেছি ঠাই যাব নোৱাৰি, মানে ইয়াৰ পৰা তোমাৰ ৰাস্তাটো যাতে ক্ল'জ হৈ গৈছে, তো এইখিনিতে ভাল লাগে আৰু মানুহজনে আহি কিনে বহে। আৰু ইয়াক মই কিবা এটা ক'ব দিলোঁ, ই চুলি গেডালে লাৰিব ধৰিছে দেখোন। ঠাই এতিয়া খুলি দিয়ে ভালদৰে আপোনাৰ দেখাম কামাখ্যা ৰোডটো কেনেকুৱা কি। এতিয়া চবেতো ভিডিঅ' বনাইছে দিয়কচোন, মই এনে একবাৰ নিজে চাম বুলি ভাবিলোঁ, এবাৰ কিয় যাম বুলি কৈছিল, এনে যাম বুলি ভাবিলোঁ, কিন্তু পুলিচে সেয়া দুজন উঠিব নিদিয়ে। আৰু ইচ্ছা কৰিলে আমি যাব পাৰিলোঁ দিয়ক, কাৰণ কিয় বহুত মানুহ এনেকৈ গৈছে, বহুতক ধৰিছে, সেইখিনি ৰাস্তা বুলি যায়, খোজকাঢ়ি যায়, যাই পেলাই আগত উঠে। আমি তেনেকুৱা কৰিব পাৰিলোঁ, কিন্তু এনেকৈ আৰু আগত পুলিচ পাম, এইবিলাক যাবলৈ সোমাব একদমেই ইচ্ছা নাই এতিয়া। তো আৰু টাইমো বেছি নাই, সেইকাৰণে গুচি আহিলে ইফালে। এতিয়া কি হ'ল, এতিয়া আমি দুজনে আহিছোঁ, তো এইবিলাক নিয়মৰ কোনো কাম নাই। আৰু পুলিচে নেদেখা জেগাত গলিত এনেও আমি উঠিয়ে থাকোঁ, তো বহুতে উঠি থাকে, এইবিলাক নিয়মৰ কোনো মানে কি ক'ম আৰু, মানি থাকে, পুলিচক দেখা দেখি মানি থাকে, কিন্তু কাম নাই। তো আমি এতিয়া আহিলোঁ এনে দুজনে আহিছোঁ, তো সেই আৰু আমি কিন্তু গ'লোঁ হয় দিয়ক, কিন্তু যদি টাইম থাকিলে আমি গ'লোঁ হয়, এনেকৈ বুলি গ'লোঁ হয়। তো এইবিলাক বেছি টাইম নাই, সেইকাৰণে আমি নগ'লোঁ দিয়ক। ইয়াৰ পৰা ভিউ চাই লওক অলপমান। আৰু এই ৰাস্তাটো ভালে লাগে, বৰ বেয়া নালাগে, কিন্তু এই ৰাস্তাটো মানে মেইন কেছটো কি হৈছে, এই ৰাস্তাটো বেছি দীঘল নহয়, মানে কামাখ্যা ৰোডৰ দৰে বহুত দীঘল নহয়। ইয়াৰ পৰা শেষে হৈ যাব ৰাস্তাটো, মানে ইয়াৰ পৰা ৰাস্তাটো ক্ল'জ হৈ গৈছে, ইয়াৰ পৰা নাই মানে ৰাস্তা। আৰু ইয়াৰ পৰা মানে ৰাস্তাটো ক্ল'জ হৈ গৈছে, ইয়াতে ঘৰ এইবিলাক আছে, তেনেকৈ অফিচ চফিচ কিবা তেনেকুৱা থাকিব পাৰে, ৰাজভৱন বুলি লিখা আছে, তো ইয়াৰ পৰা যাব নোৱাৰি আৰু, ইয়াৰ পৰা ন এণ্ট্ৰি। তো এইফালে এনে ৰাস্তাটো ভালে লাগে, এইখিনি ব্ৰহ্মপুত্ৰটো দেখা পায়, আৰু এইবিলাক সেউজীয়া, তো সেই আৰু ইয়াতে বৰ বেছি চাব লগা তেনেকুৱা নাই। আৰু গাইজ ইয়াৰ পৰা আমি এতিয়া গৈ থাকোঁ প্ৰায়, আৰু ইয়াতে বৰ বেছি চাব লগা তেনেকুৱা একো নাই। আৰু ইয়াৰ ইনষ্টাগ্ৰামৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া থাকিব, যাই পেলাই ফ'ল' কৰি দিব। মানে যোনবিলাকে চাই আৰু মোৰ ভিডিঅ'টো বেছি নাচায় আৰু, তথাপিতো যিবিলাকে চাই ইয়াক ইনষ্টাগ্ৰাম দিয়ে। এই গাইজ বকাৰে লাগি গৈছে তাত, তো লিংকটো দিয়া থাকিব, আপোনালোকে ফ'ল' কৰি দিব। তো আজিলৈ বাই বাই, হোৱা নাই এতিয়ালৈকে, আৰু দেখা শিকিব পাৰিলে, তো বলক গৈ থাকোঁ। এটা লোকেশ্যন পালোঁ, এই ভাবিছোঁ চাওক, ইয়াৰ পৰা ধুনীয়া ভিউ পইণ্ট এটা পায়, আৰু এইখন কিবা দলং বনাই আছে নেকি গম নাপাওঁ, আৰু ইয়াৰ পৰা গোটেই ব্ৰহ্মপুত্ৰটো দেখা পাই চাওক ধুনীয়াকৈ। আৰু গাইজ মোৰ চেনেলত যে ইমান দিন ভিডিঅ' অহা নাছিল, কাৰণ এইটোৱে দুটা উঠিব নিদিয়ে, কেনেকৈ ভিডিঅ' বনাম। তো মোৰতো তেনেকুৱা গাড়ী নাই ইয়াতে, চ' ইয়াৰ লগত আহিব লাগিব, নহ'লে পুলিচৰ লগত আহিব লাগিব, তো সেনেকৈ ভিডিঅ' বনোৱা হোৱা নাই। সেই কাৰণটো লকডাউন চকডাউন খুলিলে ভালকৈ ধুনীয়া ভ্লগ বনাম। আমি ছেক্টৰ 1 ফালে, ছেক্টৰ 1 মানে এনেকৈ ঘৰ ওলাম, আৰু অলপ বৰষুণে পৰি আছে ওপৰৰ পৰা। ইয়াত তিনিটা গৈছে চাওক গাইজ, মানুহে উঠিয়ে আছে। আপোনালোকে নিয়মটো ওলাইছে ঠিকে আছে, কিন্তু পুলিচৰ আগতহে নিয়মটো, কিন্তু পুলিচৰ পিছত চৰকাৰে উঠিয়ে আছে। কিমান মানুহ চাব আপুনি, কিমান মানুহ ডাবলিং, কিমান মানুহ চাব আপুনি, গম পাইছেনে? উঠি আছে। চ' এইবিলাক নিয়ম চিয়ম মোৰ হিচাপত কাম নাই দিয়ক গাইজ। চাই লওক চকুৰ আগত আৰু দুজন গ'ল গাইজ, দেখিছেনে? কিমান চাব আপুনি, আহিয়ে থাকিব এনেকৈ। Just a play date to you. তো আজিৰ ভিডিঅ'টো এইখিনি আছিল, কেনেকুৱা হ'ল প্লিজ কমেণ্ট কৰি জনাব। যদি ভাল পাইছে প্লিজ লাইক এটা কৰি দিব, লগতে চেনেল ছাবস্ক্ৰাইব কৰি দিব, আৰু ইয়াৰ ইনষ্টাগ্ৰামৰ লিংকটো আৰু লগতে মোৰটোও দি আছে, যদি ইচ্ছা কৰে ফ'ল' কৰিব পাৰে। তো আজিলৈ বাই বাই, জয় আই অসম।